কি ডাঙৰ কেদাৰ টেম্পল পালোহি আমি এতিয়া ওপৰত আছে চিৰি বগাই যাব লাগিব কিমান ধুনীয়া আমি আপাৰ আসামৰখিনিয়ে পাহাৰ খুব কমেই দেখা হয় কিন্তু লোৱাৰ আসামত চবফালে পাহাৰে পাহাৰ খুব ধুনীয়া এটা পৰিৱেশ মাউণ্টেইনছ এনেও ভাল পাওঁ মই খুব এটা সুন্দৰ পৰিৱেশ Hello guys, welcome back to my YouTube channel. আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube channel this vlogলে আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ 3 নম্বৰ vlogটি যোনটো মই শুৱালকুছিৰ পৰা কৰি আছো আজি আমি আহিছো অলপ আকৌ ওলাই এটো হল কেদাৰ টেম্পল বুলি কয় পাহাৰৰ ওপৰত হয় বহুত হকত মানুহ মোৰো একে হৈছে পাহাৰৰ ওপৰত হয় আৰু বহুত ওপৰলৈকে চিৰি আছে বগাব লাগে উশাহটো বহুত বেছিকৈ লৈছোঁ অকণমান আৰামত কথা পাতি আছোঁ চাই থাকক খাই গ'লোহি Kedar temple puja chali aru sai thakok কি সুন্দৰ পৰিৱেশ পুখুৰী এটা এয়া পুখুৰী আৰু এইফালে পাহাৰলৈ যাবলৈ পাৰে ভীমৰ চৰিয়া চাব যাওঁ দেই ভীমে য'ত ভাত খাইছিল ভীমৰ চৰিয়া দেই এইটো ইমান ডাঙৰ ইয়াতে ভাত খাইছিল ভীমে এয়া আমি হাজো পাই গলোহি দেই এইফালে আই লাভ হাজো কাছ চাওঁগে বলক What is that? Ready, Laura. Mande. আমি একটু আমার ঘর কনসেপ্ট না আমি একটু লক্ষ্মী দেওয়া হয় এইটো ঐতিহাসিক হয় এইটো মাধৱ মন্দিৰ ইয়াতে হয় আপোনাৰ কাগজ চাকি দিব লাগে ন
এতিয়া শ্বিলং এনেকুৱাও নহয় সমান হ'ল Hey. সেইখন যে ওপৰ ৰেলিংখিনি নতুন লগালে ন ৰং কৰিছে আৰু কিবা লাগে বুলি ক'লে হেঙেৰাবাৰীত আছে টিফিন টিফিন আহিব পাৰে আপোনালোকে বহুত টেষ্টি
আজি ট্ৰিপটোত লাষ্ট চাহ একাপ খাওঁ আৰু ন হা লাষ্ট চাহ একাপ খাই লওঁ একদম শুৱালকুছি ফেমাছ যোনখন লখিমী তাত আহিছোঁ আমি চাহ খাবলৈ চাহ খাম আমি কাৰণ আমি বহুত ভাগৰ লাগি আমি ভাগৰুৱা হৈ আছোঁ বহুত ভাগৰ লাগি আছে এতিয়া খাম সেইটো লিছা লিছা